গুড মৰ্ণিং এভৰিৱান। নতুন এটা ভিডিঅ'ৰ সৈতে আজি আকৌ লগ পালোঁ আপোনালোকক। বাৰু ভালেই আছেনে সকলোৱে? আজি মই ৰাতিপুৱা উঠিয়েই মোবাইলটো হাতত লৈছোঁ আৰু ভাবিলোঁ ভিডিঅ' এটা বনাওঁ, কিন্তু কি বনাওঁ মই নাজানো। এতিয়া মই চাহ বনাব লৈছোঁ আৰু এতিয়া চাহখিনি পাপাক দিওঁ, তাৰপিছত কি কৰোঁ চাওঁ। গাইছ, মই এতিয়া চুলি কাটিম। মোৰ একদম অৱস্থা নাই, চুলিখিনি একদম ফাটি অৱস্থা এনেকৈ হৈ গৈছে। তো মই চুলিখিনি কাটিম আজি, মানে ৰবিবাৰ যিহেতু আজি অলপমান টাইমো পাইছোঁ আৰু ইমান দিনৰ পেণ্ডিং কামবোৰ মানে আজি কৰিম আৰু এসপ্তাহৰ পেণ্ডিং কাম আজি কৰিম। মানে মই যিহেতু ৰবিবাৰতে টাইম পাওঁ, গতিকে এতিয়া চুলিখিনি কাটিম, অৱস্থা নাই চুলিত। এতিয়া দেখাইছোঁ আজিৰ ৰবিবাৰ স্পেচিয়েল ভিডিঅ'টো চাই থাকক। মই চুলি কাটিবলৈ আহিলোঁ, মানে মই ক'তো পাৰ্লাৰত নাযাওঁ চুলি কাটিবলৈ, মই ঘৰতে কাটো চুলি। সৰুৰ পৰাই ঘৰতে কাটিলোঁ, পাৰ্লাৰ গৈ পোৱা নাই আজিলৈকে। পিছৰবাৰে যাব লগা হ'লে বাৰু যাম, কিন্তু এতিয়ালৈকে যোৱা নাই আৰু ঘৰতে চুলি কাটো, দেউতাই কাটি দিয়ে। দেউতা মানে বৰদেউতা আৰু আগৰ ভিডিঅ'ত আপোনালোকে দেখিছে। তো এতিয়া চুলিখিনি কাটিম, চাই থাকক আৰু। এতিয়া দেউতাই মোক পুৰা চুলি কাটি দি আছে, একদম সমানকৈ কাটি দিব দিছোঁ। মই চুটি কৰি দিব দিছোঁ, দেউতাই কৈ আছে যে নালাগে চুটি কৰি কাটিব, ভাল নেদেখি, কিন্তু মোৰ চুটি কৰিবলৈ মন আছে। গাইছ, চুলিখিনি কাটি দিলে বাৰু দেউতাই ক'লে দেখাই দিওঁ দেই আৰু সেইখিনিও। তো দেউতাই ভিডিঅ' কৰি দিছে আৰু এতিয়া মই বান্ধি ল'লোঁ চুলিখিনি। দেউতাই ক'লে যে অকণমান আৰু মিলা নাই, তো মিলাই আছে আৰু মই এনেকৈ ৰখি আছোঁ। ফাইনেলি গাইছ, মোৰ চুলি কাটা হ'ল। গাইছ, এতিয়া মই আনিছোঁ এই জেতুকাৰ পাত, তাৰপিছত আছে নয়নতৰা ফুল, জবা ফুলৰ পাত, নিম পাত, এইখিনি এতিয়া মই ইয়াতে ধুই ল'ম। আজিনো ছানডে স্পেচিয়েল কি কি কৰোঁ আপোনালোকক দেখাইছোঁ আৰু আপোনালোকে চাই থাকক আজি মোৰ ছানডে স্পেচিয়েল কি কি হ'ব যাই আছে। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু। এতিয়া এইখিনি আনিলোঁ আৰু এতিয়া এইখিনি মই ইয়াতে পূৰা মিক্সাৰত মাৰি ল'ম, লৈ পেলাই আৰু আজি মানে পূৰা নিজকে কেয়াৰ কৰিম বুলি ভাবিছোঁ আৰু দিয়ক। এনেতো নকৰোঁৱে, কিবা মন গ'ল আজি নিজৰ লগত নিজক সময় দিবলৈ মন গৈছে। গতিকে চাওকচোন আজি কিমানো নিজক সময় দিওঁ, কিনো কৰোঁ নিজৰ কাৰণে। মোৰ একো প্লেন নাই গাইছ, কিন্তু তথাপি কি কৰোঁ কি নকৰোঁ চাই থাককচোন। আৰু গাইছ, একদম পুৰা কৰি আছে আৰু সকলোৱে কয় মানে এল'ভেৰা দিব লাগে। মই এল'ভেৰা আনিছোঁ আৰু এতিয়া এল'ভেৰাখিনি কাটি ইয়াৰে ভিতৰত থকা জেলখিনি মই ইয়াতে লগাই ল'ম। আজি চুলিত মানে লগাই আহিম আৰু এতিয়া মই কাটি লওঁ, কাটি ইয়াৰে জেলটো উলিয়াই লওঁ। ইয়াতে এতিয়া জেলখিনি ওলাই ল'ম। গাইছ, এটা দুখৰ কথা, মোক মানে মোবাইল দিহে হোৱা নাই, গতিকে নিজে নিজে আৰু যি পাৰোঁ এনেকৈ কৰিছোঁ। আপোনালোক সকলোৱে ছাপোৰ্ট কৰিব আৰু ময়ো ভিডিঅ' দিবলৈ আৰম্ভ কৰিছোঁ আৰু মানে মাজতে মোৰ দিগদাৰ হয় ভিডিঅ' দিবৰ কাৰণে। কাম এটা পালোঁ, তাৰপিছত কামটো ব্যস্ত হৈ গ'লোঁ, এনেকৈ ৰবিবাৰে ছুটি পাওঁ, তাৰপিছত তেনেকৈ আৰু ৰবিবাৰৰ দিনটোতে আৰু যি নিজৰ কাৰণে কৰিব পাৰোঁ সেইখিনিয়ে সেইখিনি জেলখিনি এনেকৈ ওলাই লৈছোঁ। মই মাছ ৰাখিলোঁ আজি ৰবিবাৰ। এয়া তিনিটা আৰু দেখাই নাই। এয়া তিনিটা আৰু আজি মানে ছানডে পুৰা স্পেচিয়েল হ'ব আমাৰ। এল'ভেৰাখিনি ৰেডি, এতিয়া এইখিনিও ৰেডি। এতিয়া মই ইয়াতে দিম এল'ভেৰা অলপ অলপকৈ, তাৰপিছত আপোনালোকে চাই থাকক। মই এতিয়া গালি খাব লাগিব। ইছৰাম খুলি গ'ল, এতিয়া গালি খাব লাগিব। গাইছ, এইখিনি ৰেডি হোৱাত হ'ল, কিন্তু কাপোৰ ওলাই থ'ব লাগে। এনেকৈ চিটকি যাব বুলি মই ভাবা নাছিলোঁ। এতিয়া মাৰ গালি খাব লাগিব। কি ৰিয়েকশ্যন দিয়ে এতিয়া চাম মই। মা, এই কাপোৰখিনিত আৰু চিটকি গ'লে, মিক্সিটো গোটাই চিটকি গৈছে আৰু কাপোৰত পৰছি। এতিয়া হ'ল, এতিয়া মই ঘৰ মুচোঁ। ফাৰ্ষ্ট টাইম আমি দোকানখন মুচি লওঁ মই, তাৰপিছত ঘৰ মুচিম। গাইছ, মোৰ কামবোৰ হ'ল আৰু এতিয়া মই এইখিনি লৈ পেলাই গৈ আছোঁ ক'ত জানেনে, বৰমাহঁতৰ ঘৰত।
চুলি কাটো দেউতাৰ তাত মানে দেউতাৰ বৰদেউতা আৰু আপোনালোকে গম পাইছে দেউতা বুলি মাতোঁ তেখেতৰ তাত চুলি কাটো তেখেতে মোক চুলি কাটি দিয়ে আৰু চুলি কি লগাব লাগে আইডিয়া মায়ে দিয়ে আৰু এইবোৰ লগাই দিয়া বস্তুবোৰে বৰমাজনীয়ে দিয়ে তো তেনেকৈ আৰু আজি এনেকৈ লগালোঁ বহুত দিনৰ পিছত মানে এইখিনি বস্তু লগাইছোঁ আগতে খুব লগাইছিলোঁ বাইদেউ থাকোঁতে কিন্তু এতিয়া আৰু লাহে লাহে নাইকিয়া হৈ লাগি গ'ল মানে টাইমো নিমিলে আৰু ইচ্ছা নাযায় অকলে অকলে কোনোবা থাকিলে ভাল লাগে আৰু কিন্তু আজি ভাবিলোঁ আজি অলপ নিজৰ কাৰণে সময় উলিয়াই নিজক অলপ ভাল কৰিব একদম সঁচাকৈ আহি তো চাই থাকক আৰু এতিয়া মানে অলপ কাম আছে তো সেইখিনি কামখিনি কৰোঁ আৰু ঘৰ মুচিলোঁ ঘৰ মুচা নেদেখালোঁ আৰু আপোনালোকৰ মাজৰ আৰু কোনোবাই ক'ব নহয় আমি যেনিবা ঘৰ মুচি পোৱাই নাই নেকিটাহে মুচিছে সেইকাৰণে নেদেখালোঁ আৰু ঘৰ চৰ মুচিলোঁ তাৰপিছত এতিয়া কামখিনি কৰোঁ তো আৰু মই কি কৰোঁ একো প্লেন নাই আজিৰ দিনটো কি কৰিছোঁ সেইটোৱে মই দেখাই আছোঁ তো আৰু ভিডিঅ' বহুত দিন হ'ল দিয়া নাই আৰু ভাবিছোঁ এতিয়া ভিডিঅ' আৰু ষ্টাৰ্ট কৰিম দিয়া নতুন চেনেল আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিলে মোৰো ইচ্ছা যাব ভিডিঅ' বনাবৰ কাৰণে সকলোৱে ছাপোৰ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তেতিয়াহে মই ভিডিঅ' বনাবলৈ উৎসাহ পাম আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে বা ক'ত এডিট কৰিলে বা কেনেকুৱাকৈ মানে সকলোখিনি কথা আপোনালোকে কমেণ্ট বক্সত মোক বুজাই গ'লে হ'ল মই যিহেতু নাজানো ইমানখিনি কিন্তু তথাপি কিছুমান মানে কি ক'ম আৰু মানে স্মৃতি হিচাপে কিছুমান বস্তু মই ৰাখিব বিচাৰিছোঁ গতিকে সেইটো কাৰণে আৰু এনেকৈ ভিডিঅ' বনাই থাকোঁ আৰু ভাল পাওঁ ভিডিঅ' বনাই কিন্তু এডিট কৰিব সিমান এটা নাজানো বা মোৰ কোৱালিটিও হয়তো ভাল নহ'ব পাৰে তথাপি চেষ্টা কৰি আছোঁ আৰু কৰি যাম আৰু আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ এয়া আজি পুৰা একদম মাজনী হাজনী আজি আৰু পুৰা মায়ে একদম চাটা আনি দিছে আৰু এইফালে মই কাম কৰি আছোঁ আৰু এইফালে শুকুৱাই নাই এইবোৰ এতিয়া অলপ পিছত ধুই দিম আৰু কামখিনিও হৈ লওক তো তাৰ আগতে মই চাহটো খাই লওঁ আৰু গাইজ মই ভাবিছিলোঁ আজি মই ধুনীয়াকৈ সজাই পৰাই ভাতখিনি খাম কিন্তু কি ক'ব আৰু মায়ে সাজি থৈ দিছে আগতে মই গা ধুই আহি খালোঁ আৰু এনেকৈ তো চুলিখিনি পূৰা শুকাই গ'ল এতিয়া ভাল লাগিছে পূৰা মিহি মিহি হৈছে আৰু তো আজিহে অকণমান মনটো ভাল লাগিছে আৰু ভিডিঅ'টো এইখিনিতে সামৰোঁ আৰু আজি স্পেচিয়েল মানে এইখিনিয়ে আছিল আৰু মোৰ কাৰণে মোৰ একো প্লেন নাছিলে যে ভিডিঅ' বনোৱা তথাপি ভাবিলোঁ বহুত দিন বনোৱাও নাই আৰু সেই ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ গতিকে বনাই দিলোঁ আৰু এনেকৈ ৰাতিপুৱাৰ পৰা এতিয়া গধূলিয়ে হ'ব হ'ল তাৰপিছত এনেকুৱাই আৰু আজিৰ দিনটো আৰু মই আজি একো মানে বিশেষ একো মুখত অকল মানে হেৰি কৰা নাই আৰু কাৰণ আজি ঘৰত মই যেনেকৈ থাকোঁ নৰ্মেলি তো আপোনালোকক তেনেকৈ দেখালোঁ তো ভিডিঅ'টো যদি ভাল পালে কমেণ্ট কৰিব আৰু মইতো কৈছোঁ যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে কমেণ্ট বক্সত জনাই দিব যে কোনখিনিত কেনেকুৱা কি কৰিব লাগে মই যিহেতু নতুন চেনেল খুলিছোঁ মই নাজানো তো গতিকে আপোনালোকৰ পৰা সহায় বিচাৰিছোঁ আপোনালোকে মোক জনাব কেনেকুৱা কৰিলে কি যিসকলে ভিডিঅ'টো শেষলৈকে চালে সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ কাৰণ মোৰ নিচিনাকৈ বহুত তলতে আছোঁ মই ক'ব লাগিলে তো শেষলৈকে যে ভিডিঅ'টো চাইছে মোৰ কাৰণে সেইখিনিয়ে যথেষ্ট যিসকলে চাইছে ভিডিঅ'টো যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু আজিলৈ এইখিনিয়ে বাই বাই নতুন এটা ভিডিঅ'ত আকৌ লগ পাম